নমস্কাৰ। আমি প্ৰায়ে দেখোঁ যে বিভিন্ন ধৰণৰ গভৰ্ণমেণ্ট এক্সামবিলাকত কিছুমান কাউণ্ট্ৰিৰ নাম দিয়া থাকে আৰু কাউণ্ট্ৰিবিলাকৰ ৰাজধানী অৰ্থাৎ কেপিটেল কোনটো হয় সেইটো সোধে। চাৰিটা অপশ্যন দিয়া থাকে আৰু তাৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হয় সেইটো দিয়া থাকে। তো আজি আমাৰ এই ভিডিঅ'টোত এনেধৰণৰ কিছুমান কাউণ্ট্ৰি আৰু তাৰ যি ৰাজধানী বা কেপিটেল হয় তেনেবিলাক মনত থোৱাত যিহেতু অলপ কঠিন হয়, সেইবাবে আজি কিছুমান ট্ৰিক লৈ আহিছোঁ যাতে আপোনালোকে কিছুমান কাউণ্ট্ৰি আৰু তাৰ কেপিটেলবিলাক ইজিলি মানে একদম সহজত আপোনালোকে মনত থ'ব পাৰে। প্ৰথমতে আছে কাউণ্ট্ৰি আফগানিস্তানৰ কেপিটেল কি হয়? কাবুল। আপোনাক যদি এনেকৈ মনত থ'ব দিয়ে, আপোনাক যিমান মুখস্থ হ'লেও দুদিনমানৰ পাছত পাহৰি যায়। আপোনাৰ এই ফটোখনত চাওক আফগানিস্তান গোটেই নামটোত চাওক গান আছে। গান মানে বন্ধুক, আৰু বন্ধুক থাকিলে ইয়াত চাওক ফটোখনত মানুহ এজনে কি কৰিছে, মানুহ এজনে গান এটা লৈ কিনে অন্য এজন মানুহলৈ পইণ্ট আউট কৰি আছে। তো আফগান, ইয়াতো ফটোখনত গান আছে। যেতিয়া মানুহ এজনৰ হাতত গান থাকে, অন্য মানুহজনে কি কৰিব, যিকোনো বস্তু কাবুল কৰিব। ধৰি লোৱা মই ভুল কৰিছোঁ বুলি সি কবুল কৰিব। গতিকে যেতিয়া আফগানিস্তানৰ কেপিটেল কি হ'ব তেনেহ'লে? কাবুল। অৰ্থাৎ আমাৰ ট্ৰিকটো কি হ'ল, যেতিয়া মানুহজনে গান থাকে সি মানুহজনে কবুল কৰিব। তো কাউণ্ট্ৰি কি হ'ল? আফগানিস্তান, কেপিটেল কি হ'ল? কাবুল। এতিয়া দুই নম্বৰ কাউণ্ট্ৰিখনৰ নাম আৰ্জেণ্টিনাৰ কেপিটেল কি হয়? বুয়েনোছ এয়াৰ্ছ। এতিয়া আমাৰ ট্ৰিকটো কি হ'ল, আৰ্জেণ্টিনাত আৰ্জেণ্ট শব্দটো আছে। আৰ্জেণ্ট মানে কি? দেৰি, লৰালৰি হৈছে, দেৰি হৈছে, আৰ্জেণ্ট হৈছে, মানে এটা খুব খৰখেদা হৈছে। এতিয়া এই মানুহ এজন চাওক, আমাৰ ইয়াৰ বাবে ট্ৰিকটো চাওক, মানুহ এজন ৰৈ আছে, তেওঁৰ আৰ্জেণ্ট হৈছে আৰু সেই বাটেদি অন্য এজন মানুহ আহিছে। এতিয়া তেওঁ মানুহজনক কি কৰিছে, বা অসমীয়াত কি বুলি কয়, বৈচোন এইফালে বা বৈ না এইফালে। তো আৰ্জেণ্ট হৈছে মোৰ। তো আৰ্জেণ্টিনাৰ কেপিটেল কি হ'ব তেনেহ'লে? বুয়েনোছ এয়াৰ্ছ। মানে আৰ্জেণ্ট হৈছে মানে এইফালে আৰ্জেণ্ট হৈছে, বৈ না এইফালে যাওঁ। তো বৈ না, মোৰ আৰ্জেণ্ট এটা আছে, কাম এটা আছে, বৈচোন যাওঁ বা বৈ না যাওঁ, সেনেকুৱা। অসমীয়াত আমি বৈ না যাওঁ বুলি খুব কওঁ। তো আৰ্জেণ্টিনা, বুয়েনোছ। তো বুয়েনোছ এয়াৰ্ছ। 3 নম্বৰ চাওক, 3 নম্বৰ কাউণ্ট্ৰিখন হৈছে ইৰাণ। ইৰাণৰ কেপিটেল কি হৈছে? তেহৰান। আৰু ইৰাণ মানে আইৰাণ, আৰু আইৰাণ মানে ময়ূৰাণ, মানে মই ৰাণ, আৰু তেহৰান হৈছে তইৰাণ। তো ইৰাণৰ কেপিটেল কি হয়? তেহৰান। এতিয়া ট্ৰিকটো কি হৈছে, আইৰাণ তয়ো ৰাণ, মানে মই দৌৰ মাৰিছোঁ যেতিয়া তয়ো দৌৰ মাৰ, আইৰাণ তয়ো ৰাণ। তো ইৰাণ, তেহৰান। এতিয়া 4 নম্বৰ কুৱেশ্যনটো চাওক, মানে 4 নম্বৰ কেপিটেলখন চাওক, 4 নম্বৰ কাউণ্ট্ৰিখনৰ তাৰ কেপিটেলটো চাওক, ইৰাকৰ কি হয়? বাগদাদ। ইৰাক মানে ৰাস হৈ যাব। ইৰাক আইটো আঁতৰাই দিছোঁ, ৰাস হৈ গ'ল। ৰাস মানে কি? চব জ্বলি ছাই হৈ গ'ল, ৰাস হৈ গ'ল। এতিয়া ফৰেষ্ট এখনত জুই লাগিলে অনলি কি থাকি গ'ল? দাঁতকেইটা থাকি গ'ল। কিহৰ দাঁত থাকি গ'ল? বাঘৰ দাঁত থাকি গ'ল। তো ইৰাক ৰাস হৈ গ'ল, চব ৰাস হৈ গ'ল, অনলি কি থাকি গ'ল? দাঁতকেইটা থাকি গ'ল। কাৰ দাঁত? বাঘৰ দাঁত। তো ইৰাকৰ কেপিটেল কি হয়? বাগদাদ। এতিয়া তাৰপিছত চাওক ইটালীৰ কি হয়? ৰোম। তো ইয়াৰ কেপিটেলটো মনত কেনেকৈ থ'ব? আইতালি বা ইটালী। মই যেতিয়া তালি মাৰিম, তুমি যি কৰি আছিলা, ডেন্স কৰি আছা বা দৌৰ মাৰি আছা, ৰৈ দিবা। তো ইটালী, মই তালি মাৰিম, তুমি ৰ'বা। তো মই তালি মাৰিম, তুমি ৰৈ দিবা, ৰোম। মানে ইটালী, ৰোম। আমাৰ ট্ৰিকটো কি হ'ল? ফটোখনত চাওঁ, এই মানুহজনে যেতিয়া তালি মাৰিছে, আনজনে ৰৈ দিব। তো ই যেতিয়া তালি মাৰিব, ৰোম। সেইটো মনত থাকিব। এতিয়া নাইজেৰিয়া মানে কি হৈছে? নাইগেৰিয়া বা নাইগেৰিয়া, সেনেকুৱা আমি অসমীয়াত কওঁ আৰু, নাইজেৰিয়া। তো নাইজেৰিয়াৰ কেপিটেল কি হয়? অবুজা। যেতিয়া ৱাল এখন অম্বুজা চিমেণ্টেৰে বনোৱা হয়, তেতিয়া নিগিৰে, মানে গিৰি নাযায়। তো নাইজেৰিয়া মানে অম্বুজা মানে অবুজা। তো নাইজেৰিয়াৰ কেপিটেল কি হয়? অবুজা। তাৰপিছত চাওক 7 নম্বৰ কাউণ্ট্ৰিখন অমানৰ কি হয় কেপিটেল? মাস্কাট। আমাক ধৰি লওক এডিআৰই নেক্সট 3 পইণ্টত কাউণ্ট্ৰি দিলে অমান, তাৰ অপশ্যন কোনটো হয় আমি গম নাপাম তেতিয়া। কিন্তু আমাৰ এই ট্ৰিকত এইকেইটা
ধৰি লওক আমাৰ এই ভিডিঅ'টোৰ এইকেইটা ট্ৰিকত আপোনালোকে দুই এটা বস্তু ইলিমিনেটো কৰিব পাৰিব। অমানৰ মানে কেপিটেল কি হয়? মাস্কাট। এতিয়া ফটোখনত চাওক মানুহজনে মাছ কাটি আছে। এতিয়া কিন্তু মানুহজনে মাছ কটাৰ আগত মানুহজনে বেলেগ কিবা কথা ভাবি আছিলে। তো মই ক'লোঁ ঐ মেন বা অ' মেন মাছটো কাট। তো অমেনৰ কি হয়? কেপিটেল কি হয়? মাস্কাট।